সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব লেটেষ্ট ভিডিঅ' পোনপ্ৰথম চাবৰ কাৰণে। নমস্কাৰ, মই গীতিকা জিমি মেধি। মই আপোনালোকৰ সন্মুখত আজি আহিছোঁ আছামিজ থিয়েটাৰ বুলি এই ইউটিউব চেনেলটোৰ জৰিয়তে। আপোনালোক আটাইলৈ এটি অনুৰোধ কৰিছোঁ, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ছাইডত থকা টিলিঙাটো বজাই দিবলৈ নাপাহৰিব। প্ৰথম অভিনয় আপুনি কিমান চনত আৰম্ভ কৰিছিল? চনটো মই একজেক্টলি মনত নাই দেই। মই তেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ, তেতিয়া কিমান হ'ব চাগে 1990 মান হ'ব নেকি চাগে দেই, তেনেকুৱা কিবা হ'ব, ভালকৈ মনত নাই মোৰ, সিমান মানে হ'ব চাগে। কেমেৰাৰ মাজত ফাৰ্ষ্ট কেতিয়া গৈছিল? কেমেৰাৰ মাজত মই ফাৰ্ষ্ট গৈছিলোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে, তো তেতিয়া 2002 মান আছিলে চাগে, একজেক্টলি মনত নাই। কেমেৰাৰ মাজত অহা মূল কাৰণ কি বুলি ক'ব? কেমেৰাৰ মাজত অহা মূল কাৰণ মানে আচলতে নাটক কৰি খুব ভাল পাওঁ, এতিয়াও ভাল পাওঁ আৰু নাটকৰ জৰিয়তে অভিনয়লৈ আহিছোঁ। কিন্তু মানে কি হয়, এটা বয়স থাকে যে টিভিত ওলাব মন যায় যে, সেই বস্তুটো মাইণ্ডত আছিলে আৰু তেনেকৈ মানে সুযোগটো নিজে নিজে পাই গ'লোঁ, মানে একো চেষ্টা নকৰাকৈ সুযোগটো পাই গ'লোঁ। প্ৰথম যেতিয়া মানে কেমেৰা ফেচ কৰিছিলোঁ, মই মানে নিজে যোৱা নাছিলোঁ, মোক বিচাৰি আহিছিলে, সেইটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা বুলি ক'ব লাগিব। তো তেনেকৈ পাই গ'লোঁ। তাৰপিছত পাই যোৱাৰ পাছত এটা ইণ্টাৰেষ্ট এটা আহি যায় ন, এটা মানে কি হয়, অভিনয় হওক, সংগীত হওক, নৃত্য হওক, মানে সাংস্কৃতিক জগতৰ লগত যিখিনি মানুহ জড়িত হৈ আছে সেইখিনি মানুহে বুজি পায়। এইটো এটা আচলতে নিচা টাইপৰ হৈ যায়। এইটো পেচাটো কম হয়, নিচাটো বেছি হৈ যায়। তো তেনেকুৱাকৈ মানে এটা সোমাই গ'ল এৰিব নোৱাৰাকৈ। তো মাজতে মই দিল্লীও গুচি গ'লোঁ। বহুত বছৰ মোৰ অভিনয়ৰ পৰা মানে বিৰতি লোৱাৰ নিচিনা হৈ গৈছিলে, গেপ এটা পৰি গৈছিলে। কিন্তু তথাপি তাৰ পৰা অহাৰ পাছত আৰু হঠাতে মানে মই পাই গ'লোঁ তেনেকৈ আৰু ৰং চেনেলৰ মেগা চিৰিয়েল এখন সপোনৰ আছুতীয়া ৰং বুলি, সেইখন মই পাইছিলোঁ তেতিয়া। আৰু সেইখনো মই মানে কেনেকৈ পালোঁ, নভবাকৈ পাই গ'লোঁ। মই ভাবিছিলোঁ মানে নিউজ লাইভত বা ৰং চেনেলত কিবা বেক অফিচৰ মানে চিটিং জব কিবা আছে যদি বা এংকাৰিঙৰ কিবা আছে যদি তেনেকৈ পাম নেকি বুলি ভাবি মই মোৰ বায়'ডাটাখন মানে ৰিজিউমেখন মই মেইল কৰিছিলোঁ। কিন্তু মোক তেখেতসকলে গম পাইছিলে যে মই অভিনয়ৰ লগত জড়িত, নাটক চাটক কৰিছোঁ। একাংকিকা নাটক কৰি মই অসমৰ বিভিন্ন মঞ্চত কেইবাবাৰো মই মানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মানে পাবলৈ সক্ষম হৈছোঁ ভগৱানৰ আশীৰ্বাদত। তো সেইবিলাক গম পাইছিলে তেখেতসকলে। তো গম পাই পেলাই মোক মানে চিৰিয়েলখনৰ এটা কেৰেক্টাৰ অফাৰ কৰিলে। তেনেকৈ মানে প্ৰথম মানে মেগা চিৰিয়েল মোৰ ৰং চেনেলৰ জৰিয়তে সেইখন আৰম্ভ কৰিলোঁ যে, তেনেকৈ তাৰপাছত আৰু কিবা কিবি কৰিয়ে আছোঁ, মানে বহি থাকিবলগীয়া হোৱা নাই, সৰু সুৰাকৈ হ'লেও কৰিয়ে আছোঁ। যদি আপুনি অভিনয়ৰ মাজত নগ'লে হয়, কি কৰিলেহেঁতেন? অভিনয়ৰ মাজত নগ'লে মই আচলতে কৰিয়ে আছিলোঁ। মই যেতিয়া দিল্লীত আছিলোঁ তেতিয়া মই ধুনীয়াকৈ বেংক এটাত, ধৰক আপুনি অভিনয়ৰ মাজত নাই, তেতিয়া কি কৰিলে? অভিনয়ৰ মাজত নাথাকিলেতো কোনোবা এটা অফিচত বহি মই ধুনীয়াকৈ এটা চাকৰি কৰি থাকিলোঁ হয়। আনকি চাকৰি কৰি আছিলোঁ মই, যেতিয়া মই দিল্লী গুচি গ'লোঁ, মাজতে মোৰ অভিনয়ৰ পৰা বহুত দিন গেপ হৈ গৈছিলে বুলি যে ক'লোঁ দিল্লীত থাকোঁতে, তেতিয়া মই বেংক এটাত চাকৰি কৰি আছিলোঁ দিল্লীত থাকোঁতে। ভাল চেলেৰি পাই আছিলোঁ মই, সুখীও আছিলোঁ মই। আৰু মই এনেকৈও ভাবিছিলোঁ অসমলৈ ঘূৰি নাযাওঁৱেই নেকি, ইয়াতে ইমান ধুনীয়া এটা চাকৰি পাইছোঁ, ইয়াৰ মানুহখিনিৰ লগতো এটা ভাল সম্পৰ্ক হৈছে, তো তাতেই ছেটেল হৈ যাম বুলি ভাবিছিলোঁ। কিন্তু সেয়া আৰু মা দেউতাই অকণমান মানে কি আৰু, ছোৱালী এজনী ইমান দূৰত থাকিলে মানে ঘৰত অকণমান চিন্তা কৰি থাকে, তো সেইবিলাক বহুত কথা আহি যায়। সেইকাৰণে আৰু গুচি আহিলোঁ। আহি পেলাই আৰু এতিয়া অভিনয়ৰ লগত জড়িত হৈ আছোঁ। কিন্তু অভিনয়ৰ লগত জড়িত নহ'লে কোনোবা এটা অফিচত বহি চাকৰি কৰি থাকিলোঁ হয়। অভিনয়ৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ ক'ব লাগে। অভিনয়ৰ ভাল গুণ এইটো হৈছে যে অভিনয়ৰ লগত জড়িত মানুহ বহুত মানে মন চন ভাল লাগি থাকে যেতিয়া আমি অভিনয় কৰি থাকোঁ। বহুত বিভিন্ন ধৰণৰ মানুহক লগ পোৱা যায়। দৰ্শকে যেতিয়া আমাক দেখা পায়, আমাক চিনি পায়, আমাক ইমান মৰম কৰে, ইমান সন্মান দিয়ে, সেই বস্তুটো মানে আমাৰ কাৰণে টকা পইচাতকৈও বহুত ডাঙৰ বস্তু, বহুত ভাল লাগে। সেইখিনি সুখ মানে টকা পইচাৰ লগত তুলনা নহয় আচলতে। অভিনয় ভাল লগা মানে অভিনয়ৰ ক্ষেত্ৰত ভাল লগা কথা সেইটো এটা। আৰু বেয়া লগা আচলতে তেনেকুৱা নায়েই, কিন্তু বেয়া লগা কেতিয়াবা এনেকুৱা হৈ যায় যে বহুত কাম থাকে, নিজৰ পাৰ্চনেল কাম থাকে, ঘৰুৱা কাম থাকে, কিন্তু অভিনয় বুলি কোৱাৰ লগে মানে চব বাদ দি পেলাই গুচি যাওঁ। মানে সেইবিলাক কাম ছেকেণ্ডাৰী হৈ যায়, অভিনয়টো মানে প্ৰাইমাৰী হৈ যায়। মানে অভিনয়টো লাগিবই আৰু কৰিমেই আৰু যেনেকৈ হ'লে, এইখিনি পিছত হৈ যাব, অৱহেলা কৰা যায়। সেইটো এটা বেয়া বুলি মই ভাবোঁ। বাকী তেনেকুৱা বেয়া ক'বলগীয়া নাই। বৰলাগাইত আপুনি কিমান চনত গৈছিল?
বৰলাকাই মই 2015ত এখন 2015তে ষ্টাৰ্ট হৈছিলে 2015ৰ ফেব্ৰুৱাৰীৰ পৰা শ্বুটিং ষ্টাৰ্ট হৈছিল হা আৰু মই কৰিছিলোঁ মাৰ্চৰ পৰা কণ্টিনিউ কৰি মাজতে কেইমাহমান আকৌ কৰা নাছিলোঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিছোঁ এই অফাৰটো কোনে দিছিল আপোনাক ফাৰ্ষ্ট এই অফাৰটো মোক দিছিলে ৰং চেনেলৰ প্ৰডিউচাৰ মলয় পৱন হাজৰিকা মলয়দাই তেতিয়া এখন ডাইৰেকশ্যন কৰি আছিলে মলয়দাই এতিয়াও ৰঙতে চাকৰি কৰি আছে মলয়দা ডাইৰেকশ্যন কৰি আছিলে মলয়দাই সপোনৰ আছুতীয়া ৰং চিৰিয়েলখনৰ ডাইৰেকশ্যন কৰিছিলে তো তেনেকৈ মানে মলয়দাৰ লগত ভাল চিনাকি আছিলে মোৰ মলয়দাই জানে মই কেনেকুৱা অভিনয় কৰোঁ কি কথা আৰু তাতে মোক নলবৰীয়া বুলি জানে আৰু বৰলাকা এখন মেক্সিমাম মানে কামৰূপীয়া বৰপেটীয়া নলবৰীয়া এইবিলাক এদি ভৰ্তি তো তেনেকুৱা কেৰেক্টাৰ এটা লগা হোৱাত মানে মলয়দাই মোক ফোন কৰিছিলে আৰু মলয়দাৰ জৰিয়তে এইখনলৈ গৈছিলোঁ মই বৰলাকাই আৰু মলয়দাই মোক এইখিনি সুবিধা দিয়াৰ কাৰণে মোক বিশ্বাস কৰাৰ কাৰণে সেই যিটো মানে বৰলাকাৰ সুনীতা চৰিত্ৰৰ কাৰণে মোক মাতি নিছিলে মলয়দাই মোক যে ইমানখিনি বিশ্বাস কৰিছে মই সেই চৰিত্ৰটো ভালকৈ ৰূপায়ণ কৰিব পাৰিম বুলি নাজানো মই কিমানখিনি সক্ষম হৈছোঁ কিন্তু মানে সেইখিনি বিশ্বাস কৰাৰ কাৰণে মই মলয়দাক বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈও মলয়দাই চাগে মোক বিশ্বাস কৰিব পাৰিব বুলি মই ভাবিছোঁ আৰু আশা কৰিম যাতে মলয়দাই মোক তেনেকুৱা সুযোগ দিয়ে আগলৈ বৰলাকাৰ এই সুনীতা চৰিত্ৰটোৰ কাৰণে মলয়দাই মোক সুযোগ দিছিলে মোক ফোন কৰি মাতিছিলে মোক যে বিশ্বাস কৰিছে মলয়দাই এই চৰিত্ৰটো মই ৰূপায়ণ কৰিব পাৰিম বুলি আৰু নাজানো মই কিমানখিনি সক্ষম হৈছোঁ কিন্তু এই সুযোগকণ দিয়াৰ কাৰণে মলয়দাক মই বহুত ধন্যবাদ জনাইছোঁ আৰু মই এই চেগতে মলয়দাক ধন্যবাদ জনাব বিচাৰিছোঁ মলয়দাই মোক ইমান ভাল এটা সুযোগ দিছে বৰলাকাৰ এই সুনীতাৰ চৰিত্ৰটো মানে মই ৰূপায়ণ কৰিব পাৰিম বুলি ভাবি যে মোক বিশ্বাস কৰিছে মই নাজানো কিমানখিনি সক্ষম হ'ব পাৰিছোঁ কিন্তু সুযোগকণ দিয়াৰ বাবে মলয়দাক বহুত ধন্যবাদ জনাইছোঁ আৰু এই চৰিত্ৰটোৰ জৰিয়তে অসমৰ ৰাইজে মোক মানে চিনি পায় এতিয়া মোক দেখিলে মানে ৰাস্তাত মোক সুনীতা বুলি মাতে মোক যিখিনি মৰম দিয়ে অসমৰ ৰাইজে যিখিনি সন্মান দিয়ে সেইখিনি মানে মলয়দাই মোক সুযোগ নিদিলে তেতিয়াহ'লে মই চাগে ইমানখিনি আজি জনপ্ৰিয় হ'ব নোৱাৰিলোঁ হয় জনপ্ৰিয় বুলিয়ে কৈছোঁ কাৰণ মানুহে চিনি পোৱা হৈছে গাঁৱে ভূঞে অসমৰ গাঁৱে ভূঞে য'তেই যাওঁ মোক মানুহে চিনি পায় আজি তো সেইকাৰণে মই মলয়দাক বহুত ধন্যবাদ জনাইছোঁ মলয়দা আগলৈও যাতে মোক বিশ্বাস কৰে আৰু মোক এনেকুৱা সুযোগ দিয়ে বহুত ধন্যবাদ আপোনাক সুনীতা হিচাপে মাতিলে ভাল লাগে নে আপুনি জিমি বুলি মাতিলে আমি বেছি ভাল আচলতে মোৰ নামটোতো জিমিয়ে জিমি বুলিয়ে মাতিছিলে কিন্তু যেতিয়াৰ পৰা বৰলাকা এখন কৰিলোঁ জিমি বুলি কোনো নামাতে সুনীতা বুলিয়ে মাতে আনকি মোৰ যিখিনি মানে সম্পৰ্কীয় একদম ঠিক কথা কৈছা তুমি নিকনেম হৈ পৰিছে মোৰ যিখিনি সম্পৰ্কীয় মানুহ মানে মোৰ ৰিলেটিভছ যিখিনি আৰু সেইখিনিও আনকি মোক এতিয়া মানে কি আৰু সুনীতা বুলি মাতা ষ্টাৰ্ট কৰি দিছে গাঁৱৰ মানুহে বাৰু জিমি বুলিয়ে মাতে কিন্তু যিবিলাকে খুব চাই টিভি বৰলাকা এখন খুব চাই সেইবিলাকে সুনীতা বুলি মাতি দিয়ে আৰু সুনীতা কোনদিনা আহিছ দেখাই নাই ইমান দিন এনেকুৱা টাইপ আৰু মানে এতিয়া মানে মোৰ আচলতে কেতিয়াবা পাহৰি যাওঁ মোৰ নামটো যে জিমি বা গীতিকা জিমি মেধি সুনীতা বুলি মাতিলেহে মোৰ কোনোবা যদি বেলেগ ছোৱালী এজনীৰ নামো সুনীতা তাইক মাতিছে কোনোবাই অলপ দূৰত মোৰহে কাণখন থিয় হৈ মোকেই মাতিলে নেকি এনেকুৱা হৈ গৈছে এতিয়া মানে এটা কেৰপা চৰিত্ৰ আপুনি কেৰপাৰ এটা অভিনয় কৰি আপুনি দেখাব লাগে কেৰপাৰ পাৰিছে কেৰপা বৰলাকাখনত মেইনলি কেৰপাতৰ মদাহী এক্টিংহে কৰিছিলে কেৰপাকে ভাল পাইছিল তেনেকুৱাকৈ লিখিছিলে আৰু কি কৰিবা উপায় নাই আৰু মানে কেৰপাৰ কি হ'ল এদিন দিনতে মানে গেলাটো খায় দিনতে এদিন খাই আহিছে তাৰপিছত খাই আহি পেলাই মানে আহি পাই ৰাস্তাত মানে শুনিলে আৰু গম পাইছে কোনোবাই ক'লে চাগে বৰলাই ক'লে মানে হিৰণ্যদাই আৰু বৰলাই ক'লে নেকি আজি দিনতে ধৰিলি হ'বলা যা আছে যা আজি পাবি যা মানে মই আহিছোঁ আমিহঁতৰ ঘৰত সেইটো কথা জনাই দিছে তো কেৰপা অকণমান ভয় খাইছে আৰু এতিয়া সুনীতাই মোক গালিয়ে দিয়ে নেকি তাৰপিছত হিৰণ্যদাক কৈছে আৰু কোনিয়া মোক কোনি নাম ৰে কোনো জন্ম নাই এই কেৰপাক গালি পাৰিব পৰা মানুহ কোনো জন্ম নাই তাৰপিছত মানে কি কৰিছে মানে নিজেও ফিল কৰিছে চাগে যে মদটো খাইছে তাৰপিছত মই আজি সঁচাকৈ বেছিকৈ খালোঁ নেকি নেক্সট প্লেন কি আছে আপোনাৰ নেক্সট প্লেন বুলি ক'লে মই
19 আৰু 20ৰ মানে নাট্যবৰ্ষৰ ভ্ৰাম্যমান জগতৰ এখন মানে হেৰি থিয়েটাৰ এখন লুইতপৰীয়া হয় এতিয়া বৰ্তমান দ্বিতীয় বৰ্ষ চলি আছে হয় তো মই যি বছৰ থাকিম মানে 19 আৰু 20 তেতিয়া তৃতীয় বৰ্ষ হ'ব তাৰে কাৰণে মই সেইখন থিয়েটাৰৰ কাৰণে মই চুক্তিবদ্ধ হৈছোঁ আৰু মোৰ লগত থাকিব নয়নদা থাকিব তো ভগৱানে আশীৰ্বাদ কৰিলে বা তোমালোকৰ যদি এনেকৈ মানে মৰম চেনেহ পাই থাকোঁ তেতিয়াহ'লে আৰু ভালকৈ কৰিম বুলি ভাবিছোঁ কৰিব পাৰিম বা সুকলমে পাৰ হৈ যাব বুলি আশা কৰিছোঁ আৰু নেক্সট প্লেন সেইটোৱে আৰু মোৰ বৰ্তমান মানে তাৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ অকণমান মানে নিজকে প্ৰস্তুত কৰিবলৈ সেয়াই আৰু এতিয়ালৈকে অসমৰ ৰাইজৰ পৰা বহুখিনি মৰম পাইছোঁ বৰলাকাৰ সুনীতা চৰিত্ৰটোৰ জৰিয়তে আপোনালোকে আদৰি লৈছে আৰু গতিকে আগলৈ আশা কৰিছোঁ ভ্ৰাম্যমান জগতত মই আছিলোঁ বহু বছৰ আগতে বৰদৈচিলা থিয়েটাৰত আছিলোঁ তাৰপাছত বহুত দীঘলীয়া এটা গেপ হৈ গৈছিলে আৰু এইবাৰ বহু বছৰৰ বিৰতিৰ পাছত মই থাকিম বুলি ভাবিছোঁ গতিকে অসমৰ ৰাইজে যাতে আশীৰ্বাদ কৰে আৰু আগৰ নিচিনাকৈ আঁকোৱালি লয় তাকেই কামনা ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আৰু আপুনি ইমান তোৰ মাজত থাকিও যে আপুনি এইখিনি সময় দিলে তাৰে বাবে ধন্যবাদ জনাইছোঁ আপুনি আগুৱাই যাওক তাৰে বাবে আপুনি কামনা কৰিছোঁ একদম ময়ো তোমালোকক ধন্যবাদ জনাইছোঁ আৰু তোমালোকেও ইমান দূৰ আহিছা মোৰ লগত কথা পাতিবলৈ মোৰ খুব ভাল লাগিছে আৰু আকৌ এবাৰ মই অসমৰ ৰাইজক এটি অনুৰোধ কৰিব বিচাৰিছোঁ ৰাকেশৰ আছামিজ থিয়েটাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা টিলিঙাটো নিশ্চয় বজাব আৰু এনেকৈয়ে আজি মোক পাইছে আৰু কাইলৈ কোনোবা বেলেগ অভিনেতা অভিনেত্ৰী আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেখেতসকলৰ মানে মনৰ কথা বা তেখেতসকলৰ দৈনন্দিন জীৱনত কি চলি আছে এইবিলাক জানি থাকিব পাৰিব গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কৰিছোঁ